বহু অচিনাকি মুখে জাতিটোক ব্যাপক ক্ষতি কৰিছে এইটো কৈছে চিনাকি মুখৰ পিছফালে থকা বহু অচিনাকি মুখে গতিকে চাওক এতিয়াতো আৰু মৌলিক প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ সময় এইটোতো 90 দশকৰ মানে গানৰ কলি নহয় চিনাকি অচিনাকি এইবোৰ কথা কৈ থাকিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে মূল কথা কোৰ কথাৰ উত্তৰ দিয়ক বিদেশী নাগৰিকৰ নাম কিয় চিনাক্তকৰণ নাই কৰা বিদেশী নাগৰিকে যদি বেদখল কৰিছে তেওঁলোকক পইচা কিয় দিছে তেওঁলোকক মাটি কিয় দিছে এইবোৰ মৌলিক প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু ৪৯,০০০ বিঘা মাটি জনজাতীয় আবেষ্টনী তাৰ লগে লগে ষষ্ঠ অনুসূচিত থকা মাটি বেলেগক দিবলৈ ওলাইছে আম্বানী আদানীক দিবলৈ ওলাইছে গতিকে এই জনজাতি মানুহৰ বিৰোধী কাম কাজত চৰকাৰ জড়িত কিয় গতিকে আমাৰ কথাটো হ'ল যে আজি এটা কিবা বেলেগ টাৰ্ম ব্যৱহাৰ কৰিব কাইলৈ এটা বেলেগ ব্যৱহাৰ কৰিব মূল কথা কোৰ যিবোৰ কথা এইবোৰৰ পৰা কিয় আঁতৰিব খুজিছে 6 নম্বৰ দফা কিয় দিল্লীয়ে গ্ৰহণ কৰা নাই গৃহমন্ত্ৰী কিয় সাহস হোৱা নাই সত্যেন্দ্ৰ গাৰ্গে কিয় চহী নেমাৰিলে দাড়ি কমাসহ উন্নীতকৰণ কৰিম বুলি কৈছিলে এইবোৰ কিয় আজিলৈকে কাৰ্যকৰী কৰা নাই দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি বিদেশী তালি টোপোলা বান্ধি যাব বুলি কৈছিলে এতিয়া আমাৰ কথা হ'ল দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক উত্তৰ দিব লাগে কিমান বিদেশী অসমৰ পৰা তালি টোপোলা বান্ধি গ'ল আমাৰ এখন তালিকাখন লাগে সংখ্যাটো লাগে মহাজাগৰণ ৰেলী অসমলৈ আহি কৈছিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হ'ব কিন্তু আজিলৈকে কিয় নহ'ল গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মূল বিষয়বোৰলৈ আমি আহিবলৈ কৈছোঁ আৱেগিক কৰি মানুহক যিকোনো বক্তব্য ৰখাৰ কোনো ধৰণৰ অৰ্থ থাকিব নোৱাৰে মূল কথালৈ আহক মূল ডিবেটলৈ আহক আমি যে ক'লোঁ যে আপোনাৰ সমষ্টিত যিসমূহ ৰেলৱেৰ মাটি আছে সেই ৰেলৱে মাটিসমূহত বেদখল কৰি থকা মানুহসমূহক উচ্ছেদ কৰিব পৰা আপোনাৰ দম আছে নেকি আৰু যদি উচ্ছেদ কৰে তেওঁলোকৰ নাম তেওঁলোকৰ সমষ্টিৰ পৰা তেওঁৰ জালুকবাৰী সমষ্টিৰ পৰা যদি নাম কৰ্তন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জিকিব নোৱাৰে কাৰ্বি আংলঙৰ উত্তৰ বৰবিলত কিয় উচ্ছেদ নকৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছোঁ উচ্ছেদ তেওঁ কৈছে যে আমিতো অসম চুক্তি আমাৰ কাৰণে গীতা কোৰাণ বাইবেল মুখ্যমন্ত্ৰীক 10 নম্বৰ ক্লজটো পঢ়িবলৈ আহ্বান জনাইছে অসম চুক্তি 10 নম্বৰ দফা আখৰে আখৰে পালন কৰিম বুলি কৈছিলে 10 নম্বৰ দফাত অসমত কেনেকৈ উচ্ছেদ হ'ব লাগে বিধিসন্মতভাৱে সাংবিধানিকভাৱে কোৱা আছে পঢ়ি ল'ব আমি অসম চুক্তিক মানো আৰু সেইকাৰণে অসম চুক্তি মৰ্মে গোটেই কথা বতৰাবোৰ হ'ব লাগিব কাৰোবাক কিবা এটা টাৰ্ম ব্যৱহাৰ কৰিব সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিব তাৰ সেই কথাটোত আমি নাই আমি সাংবিধানিক কথা যুক্তিপূৰ্ণ কথা বতৰা আৰু বেলেগৰ যোগেদিও এইটো কোৱাবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া বহুতক লগাই দিয়ে তেওঁৰ মন্ত্ৰী ঘনিষ্ঠ মন্ত্ৰী আৰু বহু মানুহ আছে যিবোৰ নাম ল'ব খোজা নাই সকলোকে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীৰ জালত নপৰিব মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিব পে ৰুলত ব্যৱহাৰ কৰিবৰ কাৰণে পে ৰুলত ৰাখিবলৈ চেষ্টা কৰিলে নাযাব তাত